এইটো ভিডিঅ'ত জনাম ভিটামিন চিৰ কিছুমান উপকাৰিতা কাৰণ ভিটামিন চি আমাৰ শৰীৰৰ কাৰণে বহুত বেছি এটা লাগতিয়াল বস্তু সৰ্বপ্ৰথম হৈছে ভিটামিন চি আমাৰ ইমিউনিটি বুষ্ট কৰে এতিয়া হল ইমিউনিটি কি ইমিউনিটি হৈছে ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা যাৰ ইমিউনিটি ষ্ট্ৰং ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা ষ্ট্ৰং হেইজন মানুহৰ সহজে বেমাৰ আজাৰে নাপায় যাৰ ইমিউনিটি উইক আছে তেতিয়া হলে হেইজন মানুহৰ কি কম সময়তে জ্বৰ সৰ্দি কাহ বা নানান ধৰণৰ বেমাৰ আদি হ'ব পাৰে হে কাৰণে ভিটামিন সি বহুত বেছি দৰকাৰ আমাৰ ইমিউনিটিৰ কাৰণে নম্বৰ 2 ভিটামিন সি আমাৰ শৰীৰৰ উজ্জ্বলতা বৃদ্ধি কৰে নম্বৰ 3 ভিটামিন সি কি কৰে যে আমাক সৰ্দি কাহ এইবিলাক হোৱাৰ পৰা বাধা প্ৰদান কৰে কাৰণ কি জানেনে মই যথনি কৈছিলো যে ইমিউনিটি বুষ্ট কৰে ইমিউনিটি যদি বহুত বেছি ষ্ট্ৰং থাকে তেতিয়াহ'লে বেমাৰ আজাৰ কমকৈ পাব সৰ্দি কাহ নোকৰ পৰা হ'ব আৰু আমাৰ অসমীয়া খাদ্যত ভিটামিন সি বহুত বেছি পৰিমাণে পোৱা যায় কি পোৱা যায় জানেনে নেমু কমলা আমলকি এইবোৰত প্ৰচুৰ পৰিমাণে ভিটামিন সি পোৱা যায় আৰু আপুনি নেমু দিনত কিমান বাৰ খায় এবাৰ কমেণ্টত জনাব এনেকুৱা টিপছৰ পেজটো ফলো কৰি থব পাৰে ধন্যবাদ